মিচিং সংগীত প্ৰেমী ৰাইজৰ বাবে এক সুখবৰ। জুনাইৰ উদীয়মান কণ্ঠশিল্পী ৰূপজ্যোতি কুম্বাং আৰু নিশা অমৰ কণ্ঠত আৰু ৰূপজ্যোতি কুম্বাঙৰ প্ৰযোজনাত অহা 8 ছেপ্টেম্বৰত ৰূপজ্যোতি কুম্বাং অফিচিয়েল নামৰ ইউটিউব চেনেলত মুক্তি পাব দুটাক বৈৰিক নামৰ এখন মিচিং মিউজিক ভিডিঅ'। উক্ত দুটাক বৈৰিক নামৰ মিচিং মিউজিক ভিডিঅ'ৰ পৰিচালক আজাদ তাৰাক, সম্পাদনা কৰিছে জলিয়াছ কুম্বাঙে। গীতৰ কথা আৰু সুৰ শংকৰ টাইঙৰ। দুটাক বৈৰিক নামৰ মিচিং মিউজিক ভিডিঅ'টোত অভিনয় কৰিছে বিনোদ পেগু আৰু পূজা মিৰি। সেয়ে সকলো ৰাইজক দুটাক বৈৰিক নামৰ মিচিং মিউজিক ভিডিঅ'টো মৰমেৰে আদৰি ল'বলৈ আহ্বান জনাইছে দুটাক বৈৰিক নামৰ মিচিং মিউজিক ভিডিঅ'টোৰ সমূহ পৰিয়ালবৰ্গই। মিচিং সংগীত প্ৰেমী ৰাইজৰ বাবে এক সুখবৰ। জুনাইৰ উদীয়মান কণ্ঠশিল্পী ৰূপজ্যোতি কুম্বাং আৰু নিশা অমৰ কণ্ঠত আৰু ৰূপজ্যোতি কুম্বাঙৰ প্ৰযোজনাত অহা 8 ছেপ্টেম্বৰত ৰূপজ্যোতি কুম্বাং অফিচিয়েল নামৰ ইউটিউব চেনেলত মুক্তি পাব দুটাক বৈৰিক নামৰ এখন মিচিং মিউজিক ভিডিঅ'। উক্ত দুটাক বৈৰিক নামৰ মিচিং মিউজিক ভিডিঅ'ৰ পৰিচালক আজাদ তাৰাক, সম্পাদনা কৰিছে জলিয়াছ কুম্বাঙে। গীতৰ কথা আৰু সুৰ শংকৰ টাইঙৰ। দুটাক বৈৰিক নামৰ মিচিং মিউজিক ভিডিঅ'টোত অভিনয় কৰিছে বিনোদ পেগু আৰু পূজা মিৰিয়ে। সেয়ে সকলো ৰাইজক দুটাক বৈৰিক নামৰ মিচিং মিউজিক ভিডিঅ'টো মৰমেৰে আদৰি ল'বলৈ আহ্বান জনাইছে দুটাক বৈৰিক নামৰ মিচিং মিউজিক ভিডিঅ'টোৰ সমূহ পৰিয়ালবৰ্গই।